অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘৰত মুম্বাইৰ ব্যৱসায়ত ৬৮ লাখ টকীয়া গাড়ী। নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে এছামিজ পইণ্ট শিলচৰ। প্ৰসংগ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘৰত মুম্বাইৰ ব্যৱসায়ত ৬৮ লাখ টকীয়া গাড়ী। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ঔষধ নিৰ্মাণকাৰী কোম্পানী আৰু অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই ব্যৱহাৰ কৰা এখন গাড়ীয়ে এতিয়া কেইবাটাও বিস্ফোৰক প্ৰশ্নৰ উত্থাপন কৰিছে। এই বিশেষ গাড়ীখন অত্যাধুনিক বিলাসী ব্যয়বহুল। অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই চৰকাৰী ভ্ৰমণত ব্যৱহাৰ কৰা দেখা যায় এই বিলাসী গাড়ীখন। মন্ত্ৰী হাজৰিকাৰ পত্নীৰ ফটো ছেছনতো দেখিবলৈ পোৱা গৈছে গাড়ীখন। অৰ্থাৎ চৰকাৰীভাৱেই হওক অথবা পাৰিবাৰিক কাৰণতে হওক, মন্ত্ৰী হাজৰিকাই সঘন ৰূপত ব্যৱহাৰ কৰে এই গাড়ীখন। এই বিলাসী গাড়ীখন হৈছে জীপ ৰেংলাৰৰ অত্যাধুনিক ৰূপ মডেল ৰুবিকন, য'ত এতিয়া সঘনে দেখিবলৈ পোৱা যায় পীযুষ হাজৰিকা অথবা তেওঁৰ পৰিয়ালক। মন্ত্ৰী পীযুষ হাজৰিকাই ব্যৱহাৰ কৰা জীপ ৰেংলাৰ ৰুবিকন নামৰ অত্যাধুনিক বিলাসী গাড়ীখনৰ নাম্বাৰ হ'ল AS01EX1111। জীপ ৰেংলাৰ ৰুবিকন মডেলৰ গাড়ীখন ৰাজ্যৰ ৰাজপথত চলিবলৈ সৰ্বমুঠ মূল্য হয়গৈ ৬৪ লাখ টকাৰ পৰা ৬৮ লাখ টকা পৰ্যন্ত। বিগত বিধানসভা নিৰ্বাচনৰ সময়ত মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামাত মন্ত্ৰী পীযুষ হাজৰিকাই এই অত্যাধুনিক বিলাসী গাড়ীখন সন্দৰ্ভত কোনো তথ্য উল্লেখ কৰা নাছিল। অৱশ্যে মন্ত্ৰিত্ব লাভৰ পাছতো মন্ত্ৰী হাজৰিকাই এই গাড়ীখন ব্যৱহাৰ কৰিব পাৰে। কিন্তু পীযুষ হাজৰিকাৰ চৰকাৰী কাৰ্যসূচীটো সঘনে ব্যৱহাৰ কৰা এই বিলাসী গাড়ীখন মন্ত্ৰীগৰাকীৰ নিজৰেই নে? তাৰ পৰা আৰম্ভ হয় মূল প্ৰশ্ন। পৰিবহণ বিভাগৰ তথ্য অনুসৰি AS01EX41 নম্বৰৰ এই বিলাসী জীপ ৰেংলাৰ ৰুবিকন গাড়ীখন পঞ্জীয়ন হৈছে JRN কন্ট্ৰেক্টছ এণ্ড ফাৰ্মা নামত। কিন্তু প্ৰশ্ন হৈছে এটা, কোম্পানীৰ নামত পঞ্জীয়নকৃত গাড়ী মন্ত্ৰী পীযুষ হাজৰিকাই ব্যৱহাৰ কৰিছে কিয়? কোন আছে এই JRN কন্ট্ৰেক্টছ এণ্ড ফাৰ্মাৰ আঁৰত? JRN কন্ট্ৰেক্টছ এণ্ড ফাৰ্মাৰ আঁৰৰ ব্যক্তি কোন? সেয়া জানিবৰ বাবে ৰাজ্যৰ ৱেব পৰ্টেল দি ক্ৰছ কাৰেণ্টে সহায় ল'লে মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ। মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ তথ্য অনুসৰি JRN কন্ট্ৰেক্টছ এণ্ড ফাৰ্মা নামৰ কোম্পানীটো গঠন হৈছিল 2019 চনৰ 14 মেত। প্ৰথম অৱস্থাত এই কোম্পানীটোৰ নাম আছিল JRN কন্ট্ৰেক্টছ OPC প্ৰাইভেট লিমিটেড। তাৰ পাছত 2020 চনৰ 22 মেত কোম্পানীটোৰ নাম সলনি কৰা হয় JRN কন্ট্ৰেক্টছ এণ্ড ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেডলৈ। এই কোম্পানীটোৰ কৰ্পৰেট আইডেণ্টিফিকেশ্যন নম্বৰ হ'ল। সঞ্চালকৰ আসনত আছে জিত নাৰায়ণ শ্ৰীবাস্তৱ নামৰ এজন ব্যক্তি। তেওঁৰ ঠিকনা হ'ল 402 সুৰজ পাৰ্ক, প্লট নম্বৰ 76/77, ছেক্টৰ 35, কামুঠে, নবী মুম্বাই, কালম্পল্লী নোট, ৰায়গড়, মুম্বাই 410218। আনহাতে কোম্পানীটোৰ পঞ্জীয়নভুক্ত ঠিকনা হ'ল বৰগাঁও, কিলিং ভেলী, জাগিৰোড, মৰিগাঁও 782413। এই নথিৰ পৰাই ওলাই পৰে যে মুম্বাইৰ ব্যৱসায়ী জিত নাৰায়ণ শ্ৰীবাস্তৱে মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিত শেহতীয়াকৈ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। কম দিনৰ ভিতৰতে তেওঁ ঠিকাদাৰী খণ্ডৰ পৰা আহি ফাৰ্মাচিউটিকেল খণ্ডৰ ব্যৱসায়তো নামি পৰে, যাৰ বাবে কোম্পানীৰো নাম সলনি কৰি লয়। এতিয়া মুম্বাইৰ জিত নাৰায়ণৰ কোম্পানীৰ নামত থকা অত্যাধুনিক বাহনত ঘূৰি ফুৰা দেখা যায় অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাক। স্বাভাৱিকতে প্ৰশ্ন হ'ব, মুম্বাইৰ জিত নাৰায়ণ শ্ৰীবাস্তৱৰ ব্যক্তিগত কোম্পানীৰ বাহনখন কেনেকৈ আৰু কিয় চৰকাৰী ভ্ৰমণত ব্যৱহাৰ কৰি আছে মন্ত্ৰী পীযুষ হাজৰিকাই? এইগৰাকী জিত নাৰায়ণ শ্ৰীবাস্তৱৰ লগত কি সম্পৰ্ক মন্ত্ৰী পীযুষ হাজৰিকাৰ? জিত নাৰায়ণ শ্ৰীবাস্তৱৰ JRN কন্ট্ৰেক্টছ এণ্ড ফাৰ্মাৰ নামত পঞ্জীয়নকৃত গাড়ীখন কেনেকৈ আহিল মন্ত্ৰী পীযুষ হাজৰিকাৰ ওচৰলৈ? গাড়ীৰ বিনিময়ত জিত নাৰায়ণ শ্ৰীবাস্তৱে লাভ কৰিছে নেকি কিবা বিশেষ চৰকাৰী সুবিধা? মন্ত্ৰী হাজৰিকাই গাড়ীখন উপহাৰ হিচাপে লৈছে নে ভাড়া গাড়ী হিচাপে ব্যৱহাৰ কৰিছে? যদিহে চৰকাৰী কামত জীপ ৰেংলাৰ ৰুবিকন মডেলৰ গাড়ীখন ভাড়াত ব্যৱহাৰ কৰিছে, তেন্তে সেই ব্যয় কোনে বহন কৰিছে? যদিহে মন্ত্ৰীয়ে এই বিলাসী গাড়ীখন ভাড়ালৈ লৈ ব্যৱহাৰ কৰা বুলি কয়, তেনেহ'লে আকৌ এটা স্বতঃস্ফূৰ্ত প্ৰশ্ন হ'ব, বিলাসী ৰুবিকন গাড়ীখনৰ ভাড়া চৰকাৰে বহন কৰিব নালাগিবনে? অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ ৰাজকোষৰ ধনেৰে মন্ত্ৰী পীযুষ হাজৰিকাই ব্যয়বহুল গাড়ী ব্যৱহাৰ কৰাটো উচিত নে? কাৰণ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে হিমন্ত বিশ্ব শৰ্মাক সচিবালয় প্ৰশাসনৰ পৰা 2খনকৈ বুলেটপ্ৰুফ লেণ্ড ৰভাৰ গাড়ী প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু মুখ্যমন্ত্ৰী শৰ্মাই বুলেটপ্ৰুফ লেণ্ড ৰভাৰৰ পৰিৱৰ্তে ফৰচুনাৰ গাড়ীহে ল'বলৈ মান্তি হৈছিল।
এনে পৰিপ্ৰেক্ষিততে এই প্ৰশ্ন স্বাভাৱিক যে মন্ত্ৰী পীযুষ হাজৰিকা JRN কন্ট্ৰেক্টছ এণ্ড ফাৰ্মাৰ নামত পঞ্জীয়নকৃত গাড়ী এখন কেনেকৈ ব্যৱহাৰ কৰিছে এই প্ৰশ্নসমূহৰ উত্তৰ নিশ্চয় পীযুষ হাজৰিকাই দিয়া উচিত। এই বাতৰিটো লোৱা হৈছে অসমৰ ৱেব পৰ্টেল দি ক্ৰছ কাৰেণ্টৰ পৰা। দি ক্ৰছ কাৰেণ্টে প্ৰকাশ কৰাৰ পিছতে খেলিমেলি সৃষ্টি হয় ৰাজ্যত। ইয়াৰ পিছত পীযুষ হাজৰিকাই কি স্পষ্টীকৰণ দিয়ে সেয়া হ'ব লক্ষণীয়। পীযুষ হাজৰিকাৰ স্পষ্টীকৰণ আপডেট পাবলৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰৰ বাবে কাষৰ ঘণ্টি বাটনটো দবাই দিব। ধন্যবাদ।